নলবাৰীত আবকাৰী বিভাগৰ তীব্ৰ অভিযান। নলবাৰী জিলা আবকাৰী বিভাগৰ অধ্যক্ষ ডক্টৰ মুছাৰফ হোসেন আৰু নলবাৰী সদৰ আবকাৰী বিভাগৰ পৰিদৰ্শক মিণ্টু কুমাৰ বৰাৰ নেতৃত্বত নলবাৰী আৰু টিহু আবকাৰী বিভাগৰ এটা সজাতি দলে মঙলবাৰে জিলাখনৰ 3খন গাঁৱত অবৈধ চুলাই মদৰ বিৰুদ্ধে তীব্ৰ অভিযান চলায়। জিলাখনত কটাহকুছি, লাউদল আৰু চেঞ্চাৰ ঘাটত আবকাৰী বিভাগৰ উক্ত সজাতি দলটোৱে অভিযান চলাই প্ৰায় 2200 কিলোগ্ৰাম মদ বনোৱা পাৰ্চ, 10টা মদ বনোৱা সঁজুলি, 120 মিলিলিটাৰ চুলাই মদ নষ্ট কৰিবলৈ সক্ষম হয়। অবৈধ চুলাই মদ, ভাং আদিৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব বুলি জিলা সদৰ আবকাৰী বিভাগৰ পৰিদৰ্শক মিণ্টু কুমাৰ বৰাই প্ৰকাশ কৰে। নলবাৰীৰ পৰা মনোজ বৈশ্যৰ ৰিপৰ্ট। আমি নলবাৰী সমগ্ৰ ডিষ্ট্ৰিক্টৰ পৰা আমাৰ আবকাৰী অধীক্ষকৰ নেতৃত্বত নলবাৰী আৰু টিহু আবকাৰী চক্ৰৰ দলটোৰ লগত লৈ পেলাই আমি এটা অভিযান চলাওঁ। এই অভিযান কালত চেঞ্চাৰ ঘাট বুলি এটুকুৰা জেগা আৰু লাউদল আৰু কটাহকুছি বুলি 3টা অঞ্চলত আমি অভিযান চলাইছোঁ। এই অভিযান কালত আমি প্ৰায় 2200 লিটাৰমান চুলাই মদৰ পাছ পাইছোঁ আৰু প্ৰায় 120 লিটাৰ চুলাই মদ পাইছোঁ আৰু প্ৰায় আমি 18-19 ঘৰমান মানুহ চাৰ্জ কৰিছোঁ। ঘৰ চাৰ্জ কৰা অৱস্থাত সেইখিনি পাছ পোৱা হৈছে আৰু যিখিনি আসামী পোৱা হৈছে সেইখিনি আসামী পলাতক অৱস্থাত আছে। একচুৱেলি ঘৰৰ যিকেইটা চাৰ্জ কৰিছোঁ সেইকেইটাৰ পৰা মানুহখিনি পলাতক অৱস্থাত আছে আৰু বৰ্তমান তেখেতলোকৰ এটা কেছ ৰুজু কৰা হৈছে। এই কেছখিনি এনকুৱাৰীত আছে। আমি ফিউচাৰ কি কৰিব পাৰোঁ সেইটো চাই লওঁচোন। এইটো NDPS কেছৰ ওপৰতো আমি চকু দিছোঁ আৰু এইটো অভিযান চলি আছে। 13 জুলাইৰ দিনা 11 জুলাইৰ পৰাই আমি খাপ দিছিলোঁ। 12 জুলাইৰ দিনা আমি প্ৰায় 15 কেজি গাঞ্জা পাইছোঁ আৰু এখন গাড়ী পৰিত্যক্ত অৱস্থাত এৰি থৈ যোৱা আমি খেদি আহিলোঁ। খেদি অহা অৱস্থাত সেই গাড়ীখন পেলাই আসামী পলাতক অৱস্থাত আছে। আসামী পলাইছে। গাড়ীখন আমি চিজ কৰিছোঁ আৰু 15 কেজি গাঞ্জা পাইছোঁ। গাঞ্জা চিজ কৰিছোঁ অলৰেডি। কেছ ৰুজু হৈছে। হয়, এইটো আমি একচুৱেলি প্ৰচেষ্টা ৰাখিছোঁ আৰু এইটো গতানুগতিক আমি চলাই থাকিম।